নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। বৰ্তমান মই কিবা এটা ৰান্ধিব লৈছোঁ। ইউটিউবত মানে এনেকুৱা বহুত ধৰণৰ ভিডিঅ' পায় দি আছে বৰ্তমান এনেকৈ ইউটিউবাৰবোৰে। ময়ো এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিছোঁ। চাওক কি ৰান্ধিব লৈছোঁ, তাকে ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। এয়া হ'ল ব্ৰইলাৰ মাংস। মই দোকানৰ পৰা আধা কেজি এটা কিনি আনিছিলোঁ। ভালদৰে ধুই মেলি ল'লোঁ। এয়া আদাৰ পেষ্ট আৰু এয়া জলকীয়া কেইটামান কাটি ল'লোঁ 3টামান। এয়া পিঁয়াজৰ পাত আৰু বিলাহী সৰু সৰুকৈ কাটি ল'লোঁ। এয়া পিঁয়াজো কাটি ল'লোঁ 2টা মিডিয়াম চাইজৰ হয়। চাই থাকক কেনেদৰে বনোৱা হয়, মোৰ কেনেকুৱা লাগে খাবলৈ। এতিয়া আমি এই মাংসখিনিত পিঁয়াজখিনি দি দিলোঁ আৰু ভালকৈ দি দিলোঁ। পিঁয়াজখিনি গোটেইখিনি দিব লাগিব। এখন হাতে মোবাইল লৈ এনেদৰে ভিডিঅ' বনাইছোঁ, দিলোঁ। তাৰপাছত আমি দিম এতিয়া এই আদা আৰু নহৰু পেষ্ট। তাত দি দিলোঁ, ভালদৰে দি দিলোঁ। আৰু ইয়াত দিম অলপ ৰেড চিলি, এনেদৰে দি লৈছোঁ যাতে চব্জিটো টেষ্টি হয়। আৰু এতিয়া দিম জিৰা, দি দিছোঁ অলপ। ইয়াতে অলপ মছলাও দি দিলোঁ লগতে। ইয়াৰ পাছত এতিয়া দিম অলপ মিঠাতেল। এনেদৰে ভাল মিঠাতেল দিলে ভাল হয়, লোকেল সৰিয়হৰ তেল দিলে আৰু ভাল হয়, কিন্তু মোৰ ওচৰত নাই। ইয়াৰ পাছত দিম অলপ হালধি, এনেদৰে দি লৈছোঁ, ছটিয়াই লৈছোঁ। আৰু নিমখ ছটিয়াই দিছোঁ নিজৰ সোৱাদ অনুসৰি, আৰু আপোনালোকে এনেকৈ দি ল'ব পাৰে। আৰু ইয়াৰ পিছত এইখিনি গোটেইখিনি মিলাই ল'লোঁ। এনেকৈ 4-5 মিনিটমান এনেকৈ মোহাৰি পিনি মিলাই ল'ব লাগিব। এয়া মোৰ মিলাই হৈ গ'ল। ইয়াৰ পিছতে 10-15 মিনিটমান এইখিনি ঢাকি থ'ব লাগিব। ঢাকি থোৱাৰ পিছত এয়া এইপিনে কেৰাহী তেল দিব লাগিব। এতিয়া কেৰাহীখন শুকাই আছে, তেল দি দিছোঁ অলপ। তেলটো গৰম হৈ গ'ল। এতিয়া দিম আমি ইয়াতে পিঁয়াজ অলপমান, আৰু মিডিয়াম চাইজৰ পিঁয়াজ এটা কাটি দি দিছোঁ। তাৰপাছত দিম ইয়াতে সৰু সৰুকৈ কাটি থোৱা জলকীয়াকেইটা দি দিম লগত। ইয়াৰ পাছত অকণমান ৰেড চিলি দি দিছোঁ, অলপমান মছলাও দি দিছোঁ লগত। এতিয়া সৰুকৈ কাটি থোৱা বিলাহীটো দি দিলোঁ ইয়াতে, অলপমান ভাজিব লাগিব। বিলাহীটো অলপমান ভজাৰ পাছত এতিয়া মাংসটো দি দিম ইয়াতে। মাংসটো ভালদৰে লৰাই ল'লোঁ মই। ইয়াৰ পাছত অকণমান সময়ৰ কাৰণে ঢাকোনখন মাৰি দিলোঁ। মাজে মাজে চাই মাংসটো যাতে লাগি নধৰে তেনেদৰে লৰাই থাকিলোঁ হেতাৰে। আৰু পানী অলপো দি দিলোঁ ইয়াতে, যাতে মাংসটো অলপ ধুনীয়া হয়। তাৰপিছত আকৌ এবাৰ ঢাকনখন লগাই দিলোঁ। মাংসটো অলপ সিজাৰ পাছত পিঁয়াজৰ পাত দি দিলোঁ, কাৰণ মোৰ ওচৰত ধনিয়া, তেজপাত এনেকুৱা একো নাছিলে। আকৌ এবাৰ ভালকৈ লৰাই দিলোঁ যাতে মিলি যায় চব। পানীটো অলপ শুকাই যোৱাৰ কাৰণে অকণমান পানী দি দিলোঁ। লৰাই পিনি এতিয়া ঢাকনিখন মাৰি দিম। মাংসটো এতিয়া বনাই হৈ গ'ল, চাওক কেনেকুৱা লাগিছে দেখিবলৈ। এতিয়া ভাতটো বাঢ়ি লওঁ আৰু খাওঁ। ভাতটো বাঢ়ি ল'লোঁ। এয়া মাংস আৰু পিঁয়াজ আৰু ভাত, আৰু বেলেগ একো বনোৱা নাছিলোঁ, একে খাওঁ আৰু। এয়া খাব লৈছোঁ, বনাই হ'ল যিহেতু খাওঁ আৰু। মানে কি ক'ম আৰু, নিজে বনাইছোঁ এতিয়া নিজেই খাব লাগিব, তাকো অকলে ৰুমত, কোনো নাই। এনেকৈ খাই এটা ইমান এটা ভাল নালাগে, লগৰ থাকিলে ভাল লাগে খাই পিনি। কিন্তু খাওঁ আৰু কেনেকুৱা লাগিলে এতিয়া জনাম। মস্তি, একদম তামাম মস্তি।
নিজে বনাই নিজেই খোৱা মজাই বেলেগ, আন ক'তো নোপোৱা, কেৱল অকলে থকা ৰুমত পাবা। খাই ইমানেই ভাল লাগিছে যে কি ক'ম আৰু, মানে বহুত 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 মজা লাগিছে। মানে ৰুমত থকাৰ কাৰণে ইমান এটা সুবিধা নাই, মানে টেবুল তেনেকৈ নাই এতিয়া ভাত খাবলৈ, টেবুল যিহেতু এতিয়া অকলে আছোঁ ৰুমত। তোমাকে চাই থাকিব নালাগে, খোৱা হৈ গ'ল, খাই দিলোঁ ধুনীয়াকৈ। চক ভিডিঅ'টো ইমানতে সময় দিছোঁ। যদি ভাল পালে লাইক আৰু কমেণ্ট কৰি দিব, লগতে শ্বেয়াৰ কৰিব, আৰু কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা ঘণ্টা বজাই দিব। গতিকে আজিলৈ আহিছোঁ, টিলেন টাটা, বাই বাই।